আমাৰ পূব মংগলদৈ ব্লকৰ আজি প্ৰেচিডেণ্ট সিলেকশ্যন প্ৰক্ৰিয়া আছিল, এইটো হোৱা নাই। আমাৰ কংগ্ৰেছৰ মানুহ আছে ইয়াতে 6 জন একেলগতে আছে। 6 জন একেলগতে থকাৰ স্বত্তেও আমি কৈছিলো শুনা গাইস মই কৈ আছো আমি কৈছিলো ভোটিং আমি নামানো আমি 6 জন ওচৰতে আছো আমি 6 জন সমৰ্থন কৰিম মৰ্জিনা বেগম হাজৰিকা কিন্তু হেটা মানা নাই যেটো বাকচ লৈ আহিব লাগে এই বাকচ লৈ আহা নাই ক্যামেৰাটা লৈ আছে যাতে আমি ভোট ভৰাব পাৰো তাৰপৰ উঠাব পাৰো সেইটো তাৰ মানে এটা চালাকি আৰু মই হেতু বাকচ লৈ আহিছে মই বাৰবাৰ চেঞ্জ কৰক আৰু যেটো বাকচ আছে সৰু বাকচ ভোটিং বাকচ বন্ধ বাকচ হেতু বাকচত ভোট নললে কৈছে এটো বেয়া আছে টেমাত দি দিও তুমি এটো কি বন্ধ কোনো লৈছে কোন আছিল ইয়াতে উপস্থিত হ্যাঁ উপস্থিত আমাৰ ছাত্ৰ বিচাৰ আছিল আমাৰ ভিডিও বাইদেউ আছিল আমি সব কেটে আছিল বাকচ ৰাখো কিয়তে মানা নাই জোৰ বস্তি কৰিছে জোৰ টেমা লৈ আহিছে লাষ্ট অপশন দিছিলো যে অফিসার কেইটা আগতে টেমা দুটা থব লাগে কিয়তে মানা নাই তাৰ পিছত মুন্টু চহৰীয়া যে আৰু এজন অফিসাৰৰ লগত আহিছে সাৰ্কল অফিসাৰৰ লগত এই দুটা বাথৰুমত সোমাইছে সোমোৱাৰ পিছত সিহঁতে কি কৈছে আমি টাৰ্ণ কৰিছো যে নাই এটা এনেকুৱা কৰিলে কিয় গলে দুটা মোৰ একেলগে বাথৰুমত সোমাই গৈছে মানা নাই মুন্টু চহৰীয়া দুবাৰ 1 ঘণ্টাৰ ভিতৰত দুবাৰ বাথৰুমত গৈছে আৰু আমি মই কৈছিলো যে যদি মৰ্জিনা চাৰিটা পাইছে আমি সমৰ্থন কৰিম আমি 6টা একেলগে আছো এতিয়ালৈকে আমি সমৰ্থন কৰিম নহলে আমাক কয় কি ভোটিং কৰক মানে আমি হেৰি কৰিম দেখ সাৰ্কুল অফিসাৰ পইচা খাইছে সাৰ্কুল অফিসাৰ সাৰ্কুল অফিসাৰ লগাই ষ্টাফ আছে মিন্টু চহৰীয়া এইবিলাক আগতে পেক কৰি আছে এইবিলাক পেক আছে সব বিসিএস পেক সব পেক আছে এই বিচাৰক লাগিব আমি এটো নামানো আমি এটো আপোনাৰ সমৰ্থন কেজন আছিলে কৰিশ্মা আবিদা জেসমিনা আৰু মৰ্জিনা সিহঁতে চাৰিটা জিকি গল কেনে কয় সিহঁতে দুটা আমি কৈছিলো প্ৰথম কথা আমাক একো চান্স দিয়া নাই একো ক'ব চান্স দিয়া নাই একো ক'ব চান্স দিয়া নাই কি হিটলাৰী আগত চলাই আছে নেকি আমাক কাগজ দেখুৱা নাই